তো ফ্ৰেণ্ডছ, এই সমাগম কিহৰ সমাগম, ক'ত হৈছে সকলো জানিম আমি। তো বলক ভিডিঅ'টো দিনৰ পৰাই আৰম্ভ কৰোঁ। প্ৰথমতে সকলো বিশ্ববাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই ঈদে যাতে সকলোৰে মাজত ঐক্য, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ কঢ়িয়াই আনে তাৰ কামনা কৰিলোঁ। আৰু বৰ্তমান সময়ত আমি আমাৰ গাঁৱত, আমাৰ এৰিয়া গাঁৱত যি গেট আমি বনালোঁ ঈদত, প্ৰত্যেক বছৰে আমি এনেকুৱা গেট বনাওঁ আৰু আমি কিছু লাইটৰ ব্যৱস্থা কৰিছিলোঁ আৰু কিছু আমি হিন্দু মুছলমান ইয়াত যি য'ত যেনেকৈ ধৰ্ম নিৰপেক্ষ যি য'ত ধৰ্ম আছে সকলোৰে কাৰণে ৰাস্তাত অহা যোৱা মানুহৰ কাৰণে আমি কিছু চাহ নাস্তাৰ ব্যৱস্থা কৰিছিলোঁ। চেলিং হৈছেনে? মাল চেলিং হৈছেনে? ঈদ 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 এসেছে, আরে ঈদ 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 এসেছে। পুৰা ফিকি মন চাবি, পুৰা ফিকি লৈ আছে। ভালাক শুনিছে সহায় কৰিছে বলক কৰিছে। গাড়ী পাৰ্কিঙৰ চাইডটো মেইন মানুহটো আগতে খাই দিলে, চেচ বৰবাদ বন্ধ কৰি দিলে। পুৰা ফিকি লৈ আছে।